যোৱা মুনিবৰ তুমি তোমাৰ কাৰ্য সিদ্ধি কৰাগে প্ৰভুৰ ধ্যানৰ হেতু নারায়ণ নারায়ণ কৃষ্ণ 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 গাইন নাকি আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে দেওপাৰ চাৰিআলিত কেইটা বছৰ ধৰি মেজিক এপি সন্থাই এখন মহাপুৰুষীয়া নাট ভাওনা ইয়াত মঞ্চস্থ কৰি আহিছিল। যোৱা বছৰ কোভিডৰ পৰিৱেশৰ কাৰণে অনুষ্ঠিত নহ'ল। এই বৰ্ষত ইয়াত অনুষ্ঠিত হৈছে আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰাই আমি দান দিম বুলি কোৱা আছিল। আমি দান ইতিমধ্যে আগবঢ়াইছোঁ আৰু নিজেও অভিনয় কৰিছোঁ। মই ইয়াৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জনাইছোঁ। বহুত কষ্ট কৰি এই ভাওনাভাগী ইয়াত অনুষ্ঠিত কৰাৰ বাবে আজি অশেষ কষ্ট কৰি আজি তেওঁলোকে ত্যাগ স্বীকাৰ কৰিলে। আৰু আজি ভাওখনৰ নাম দস্যু ৰত্নাকৰৰ মুক্তি লাভ। আৰু মই নিজেই গগ্ৰমণি ঋষি গগ্ৰমণিৰ চৰিত্ৰত অভিনয় কৰিবলৈ লৈছোঁ আৰু মই আনন্দিত আৰু খুবেই ভাল লাগিছে। এয়া মোৰ বাবে মোৰ 6 নম্বৰৰ বাবে মই ভাও লোৱাৰ সুযোগ লাভ কৰিছোঁ। প্ৰভুজনা গুৰুজনক নেদেখাজনক এইখন সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ঠিক, আমি সকলোৱে জানো যে হাত বৰ সভা সমান এক ভাওনা আৰু এই পবিত্ৰ ভাওনাখনত আমি আশা ৰাখিম আমাৰ সকলোকে কৃপা কৰক নেদেখাজনে আৰু সকলোকে যেন আশীষ প্ৰদান কৰে সেই প্ৰাৰ্থনা জনাইছোঁ। এই ভাওনাখনৰ লগত জড়িত মেজিক এপি সন্থাত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, খ্ৰীষ্টানেই হওক মুছলমানেই হওক আৰু এই অঞ্চলৰ ৰাইজ সকলোৱে সহযোগিতা কৰিছে, সকলোৱে চাব আহিছে, মাত এষাৰ দিব আহিছে। কোনোবাই আমাক এই যি গৃহত আমি আজি এয়া মেকআপ কৰিছোঁ, এয়া আমাৰ ৰং পেণ্ট আমাৰ সকলোখিনি লগাইছোঁ, এয়া এজন ইছলাম সম্প্ৰদায়ৰ মুছলিম সম্প্ৰদায়ৰ লোকৰ ঘৰ। অৰ্থাৎ ইয়াত সমন্বয়ৰ যিটো বাৰ্তা ইয়াত এই ভাওনাখনৰ যোগেদি আমাৰ নেদেখাজনৰ চাগে কৃপা বা ইচ্ছা যে আমাৰ এটা সমন্বয় এটা পৰিৱেশ ইয়াত সকলো আগৰ পৰা আছে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। মই সকলোকে ধন্যবাদ জনাইছোঁ এই ভাওনাখনত জড়িত হৈ থকাৰ বাবে।